নমস্কাৰ আজি আমাৰ ভিডিঅ'টো হৈছে ইন্ট্ৰোভাৰ্ট হয় নিজকে ইন্ট্ৰোভাৰ্ট বুলি আপুনি কেনেকৈ গম পাব গতিকে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম পইণ্টটো হৈছে আপুনি অকলে থাকিব বিচাৰে হয় আপুনি অকলে থাকি সুখী অনুভৱ কৰে আৰু শান্তি লাভ কৰে দ্বিতীয়টো হৈছে আপুনি আপোনাৰ কথাবিলাক কাৰোবাৰ লগত শ্বেয়াৰ কৰিব নিবিচাৰে আপুনি নিজৰ লগতে হেবোৰ থৈ দিব বিচাৰে হয়তো আপুনি ডায়েৰী লিখিব পাৰে নতুবা বেলেগ ধৰণৰ নোটছ লিখিব পাৰে যেটো এখন ডায়েৰীৰ ভিতৰতে বা নোটছৰ মাজতে আপোনাৰ কথাবিলাক সমাপ্ত হৈ থাকে 3 নম্বৰটো হৈছে আপুনি কথা খুব কম কয় হয় ইন্ট্ৰোভাৰ্ট লোকসকলে কথা খুব কমেই কয় আৰু তেওঁলোকে নিজৰ কথাবিলাক আনৰ আগত বিশেষকৈ বহলাই ক'ব নিবিচাৰে 4 নম্বৰ পইণ্টটো হৈছে আপোনালোকৰ বন্ধু-বান্ধৱী খুবেই কম থাকে আৰু আপোনালোকে যেহেতু অকলে থাকি ভাল পায় সেয়েহে আপোনালোকৰ বন্ধু-বান্ধৱী খুবেই কম থাকে আৰু একেবাৰে শেষৰ পইণ্টটো হৈছে যে আপুনি কথা কোৱাতকৈ কথা ভাবি ভাল পায় আপুনি কথাও শুনি ভাল নাপায় কিন্তু আপুনি কথাবিলাক নিজৰ মনত ভাবি ভাল পায় গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে আমি গম পালো যে আমি ইন্ট্ৰোভাৰ্ট হয় নে নহয় পুনৰ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি মই বিদায় লৈছো ধন্যবাদ